असम के जनता बोलना चाहते हैं, असमिया युवमंच आज बोलना चाहते हैं कि दो सम्मानीय व्यक्ति फिलहाल गायब है। असम के संकट के घड़ी में, पूरे बाढ़ में, पूरे पानी में असम डूबे हुए हैं, लेकिन दो सम्मानीय व्यक्ति अभी गायब है जो इलेक्शन से पहले बार बार असम में आते थे। और वो सम्मानीय व्यक्ति है, पहले है नरेंद्र मोदी जी, सम्मानीय भारत के प्रधानमंत्री। इनको अभी दिखाई नहीं दे रहा असम को। 2 नंबर में आ गए हैं गृह मंत्री भारत के अमित शाह जी। इनको भी असम के लोग, हम लोग दिखाई नहीं पड़ रहे। उनको कहाँ है? पहले तो जब इलेक्शन था बार बार असम में आते थे, बार बार वो लोग वादे पे वादे करते थे। और ये भारत के गृह मंत्री जो अमित शाह जी है, उन्होंने बोला था कि इस बार बीजेपी को जिताइए, बीजेपी को वोट दीजिए, पूरे बाढ़ की समस्या को असम से मुक्त कर देंगे। कहाँ हुए भाई? क्या हुआ तेरा वादा, वो कसम, वो इरादा? गृह मंत्री जी, आपका वो वादा कहाँ गया? खाली झूठ पे झूठ, झूठ पे झूठ, झूठ पे झूठ, वादे पे वादे, वादे पे वादे, वादे पे वादे। असम के लोगों को उल्लू समझते हैं आप लोग। 11 दिन हो गए हैं, आप लोग कहाँ है? आप लोग कहाँ है? इस बार दिखाएंगे आप लोगों को, इस बार आप लोगों को दिखाएंगे कि असम के जनता क्या होते हैं, असम के युवा मंच क्या होते हैं। शिक्षा मिलेगा आप लोगों को। और लगते আমি ক'ব বিচাৰিছো অসমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যি প্ৰাকৃতিক পৰিৱেশ নাগালেণ্ডে ভয়াৱহ ৰূপত কৰিলে, ইয়াৰ সম্পূৰ্ণ জগৰীয়া নাগালেণ্ডে হয় ক'বলৈ গ'লে। কাৰণ লাখ লাখ মাটি ফ'ৰলেণ্ডৰ কাৰণে অনা হ'ল, লাখ লাখ শিলগুটি নাগালেণ্ডৰ পৰা অনা হ'ল। কয়লাৰ কথাটো নকওঁৱেই। আপুনি আহক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাৰ লগত যাম, আমি দেখুৱাম নাগালেণ্ডখন যে আগতে প্ৰকৃতিক পৰিৱেশ কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ গ'ল। এজোপা গছৰ কাৰণে নাগালেণ্ডত এতিয়া চিন্তা কৰিবলগীয়া হৈ গ'ল, পৰিস্থিতি হৈ গ'ল। নাগালেণ্ডত সোমাই যাওক। আগতে এটা শিলৰ কুঁৱাৰী দেখা নাছিল, কিন্তু আজি বহুকেইটা 15-20টাকে শিলৰ কুঁৱাৰী আছে। এইটো বিহু বৰ ক'বই নালাগে। লক্ষ্মীজানত গোটেই খান্দি, পাথৰ খান্দি মাফিয়াসকলে শেষ কৰি দিলে। কয়লা কথাটো নকওঁৱেই। গতিকে আজি এই যে বান সৃষ্টি হ'ল, আপোনালোকে ক'লে কি ক্লাউডছ কিবা বুজবোৰক, এই কবিতাৰ শিৰোনামৰ কথা কিছুমান আপোনালোকে নক'ব। ইমান মিছা কথা আপোনালোকে নক'ব। আৰু এটা এতিয়া আমি ভয় খাইছোঁ, অসমৰ জনগণক ক'ব বিচাৰিছোঁ যে নাগালেণ্ডৰ লগত আমাৰ বন্ধুত্ব যিসকল আছে, আমি কথা পাতিছোঁ, তেওঁলোকে কৈছে যে তেওঁলোকে এতিয়া সেই স্থানৰ পৰা পলায়ন নিজে কৰিছে। কাৰণ খুব সোনকালে বোলে আকৌ এনেকুৱা জলপ্ৰলয় আকৌ এনেকুৱা এটা সৃষ্টি হ'বলৈ গৈ আছে। আৰু এইবাৰ যদি হ'বলৈ হয়, কিন্তু গোটেই অসমৰ মানচিত্ৰৰ পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট কিন্তু নিশেষ হৈ যাব। গতিকে আমি সময় থাকোঁতে মুখ্যমন্ত্ৰীক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি নাগালেণ্ডৰ লগত যোগাযোগ কৰক। খনিজ সম্পদৰ ওপৰত কি ভাৰত চৰকাৰৰ কি একো অধিকাৰ নাই নেকি? আমি সুধিব বিচাৰিছোঁ। তেওঁলোকৰ নিজৰ বাপেকৰ সম্পত্তি নিচিনাকৈ একদম য'তে মন যায় ত'তে খান্দিব, য'তে যি কয় তাকে কৰি থাকিব। গতিকে ভাৰত চৰকাৰখন কিয় আছে? গতিকে অসমৰ মুখ্যমন্ত্ৰী আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি তেওঁলোকৰ লগত আলোচনা কৰক অতি শীঘ্ৰেই। নহ'লে কিন্তু ইয়াৰ আৰু এবাৰ যদি এনেকুৱা বানপানী সৃষ্টি হ'বলৈ হয়, কিন্তু এবাৰ কিন্তু মানচিত্ৰৰ পৰা আমি নাইকিয়া হৈ যাম। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে 15,000 টকা কিবা কাপোৰ কানি এইবিলাক পঠিয়াইছে, ঘোষণা কৰিছে। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে 15,000 টকা নহয়, অন্ততঃ প্ৰথম উশাহটো ল'বৰ কাৰণে 2 লাখ টকা আপুনি ধাৰ্য কৰক। 2 লাখ টকাকৈ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ দিয়ক, যাৰ যাৰ এই অনিষ্ট হৈছে, যোনে যোনে বানপানীত ডুবিছে। কাৰণ সেইখিনি সময়ত আমি গৈ তাত উপস্থিত আছোঁ, আমি দেখা পাইছোঁ কেনেকৈ ককবকাই আছে, কি হৈছে কি নাই। পলক এয়াটো পলক মানুহ আজিও 3 দিন 4 দিন 5 দিন ধৰিও অঁতৰাই শেষ কৰিব পৰা নাই। গতিকে 2 লাখ টকা অন্ততঃ আপুনি ধাৰ্য কৰক, 15,000 টকা নহয়। ইয়াৰ পিছত
আমি অখিল গগৈ ডাঙৰীয়াৰ কথা আমি সমৰ্থন জনাইছোঁ যে প্ৰত্যেকটো পৰিয়ালত 10 লাখ টকাকৈ আপুনি দিয়াৰ যা যোগাৰ কৰক। অন্যথা কিন্তু আমি অখিল গগৈ আমি ডাঙৰীয়াৰ লগত আমি আছোঁ, অমৰণত গৈছোঁ, কিন্তু আপোনাৰ ঘৰ ঘেৰাও কৰিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম, চিধা কথা স্পষ্ট কথা। বাৰে বাৰে আমি কৈ আছোঁ জেল দিয়ক, ফাঁচি দিয়ক, যি হ'ব, কিন্তু আমি কেতিয়াও মানি নলওঁ। ইয়াৰ লগে লগে এটা কথা ক'ব বিচাৰিছোঁ, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত যিসমূহ লোন আছে, গাড়ী লোন, ঘৰৰ লোন, পাৰ্চনেল লোন, এই সকলো লোন আপুনি এবছৰৰ কাৰণে ৰেহাই দিয়ক। এবছৰৰ কাৰণে সম্পূৰ্ণ মাইক্ৰ' ফাইনেন্সৰ লোনেই হওক, বন্ধন গোটেই হওক, সকলো গোটৰ কিস্তি হওক, লোন হওক, এবছৰৰ কাৰণে ৰেহাই দিয়ক। যদি সঁচাকৈ অন্ত আত্মাত এই যোৰহাট, শিৱসাগৰ, চৰাইদেউ আপোনাৰ অন্ত আত্মাত আছে, ৰেহাই দিয়ক। ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে ONGCয়ে কিন্তু আজি দেখিছোঁ ইয়াৰ পৰাই তেল নি হুহি গোটেই অসমখন শেষ কৰি পেলালে, কিন্তু আজি ONGC জিৰ'। গতিকে ONGCক এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰত্যেকটো পৰিয়ালক আপোনালোকে বৰ্তমান 10,000কৈ প্ৰত্যেকটো ঘৰে ঘৰে গৈ আপোনালোকে 10,000কৈ বিতৰণ কৰক। কেনেকৈ কৰে আমি নাজানো, কাৰ যোগেদি কৰে আমি নাজানো, কিন্তু প্ৰত্যেকটো পৰিয়ালক যি পানীত ককবকাই আছে, প্ৰত্যেকটো পৰিয়ালক ONGCয়ে 10,000কৈ কিন্তু খেতিপণ প্ৰথমে দিবলৈ আমি তেখেতলোকক দাবী জনাইছোঁ। ইয়াৰ লগে লগে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি দেখোঁ যে কিছুমান মঞ্চ আছে, যেনেকৈ আপোনাৰ মাৰোৱাৰী যুৱ মঞ্চ, বিহাৰী যুৱ মঞ্চ, ভোজপুৰী যুৱ মঞ্চ, কিবা বেংগলী ফেডাৰেশ্যন যুৱ মঞ্চ, এইবোৰ আদি মঞ্চ, এইবোৰ ফেডাৰেশ্যন, এইবোৰ ক'ত গ'ল? অসমৰ সংকটৰ সময়ত আপোনালোক ক'ত লুকাই আছে? ইভাগেতো কিবা হোৱাৰ লগে লগে একদম ভোজপুৰী কিবাকিবি জঁপিয়াই পৰিব, মাৰোৱাৰী যুৱ মঞ্চ কিবা জঁপিয়াই পৰিব। এতিয়া অসমৰ সংকটৰ সময়ত আপোনালোকক দেখা নাই? আজি 11 দিন হৈ গ'ল, ক'ত লুকাই আছে, ক'ত আছে আপোনালোক? গতিকে এই আমি আৰু কিছুমান দল এইবোৰ আমচুক তেনেকুৱা সংগঠনকো দেখা নাই, ক'ত গ'ল এতিয়া? আপোনালোকেতো বহুত ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে, বহুত ডাঙৰ ডাঙৰ কথা কয়। গতিকে আমি শিকিছোঁ বুলি কৈছোঁ, অসমৰ জনগণে শিকিছোঁ। গতিকে বান সমস্যাত যি আমাৰ সৃষ্টি হৈছে চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰত, যি গোটেই অসমবাসী আজি উঠি পৰি আমাক সহায় সহযোগিতা কৰিছে, আমি অসমীয়া যুৱ মঞ্চসকলৰ পৰা হৃদয়ৰ পৰা অন্তৰৰ পৰা তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰে যিখিনি কাম কৰি আছে বৰ্তমান, আমি কিন্তু সঁচা অৰ্থত ক'লে সুখী নহয়। কাৰণ এই সময়ত অন্তত আজি বেলেগ ষ্টেটত হোৱালে, বেলেগ ৰাজ্যত হোৱালে হয়তো প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী নামি ফ্লাইট, জাহাজ চব লগাই দিলেহেঁতেন, কিন্তু আমাৰ এই অসমত কি কৰিলে? নাও কেইখন আছে? আজি কিমান মানুহ মৃত্যুমুখলৈ গুচি গ'ল? 9 লাখ টকা দিলে কি সেই মানুহজন ঘূৰি আহিব? গতিকে এইবিলাক কথা সহ্য কৰা নহ'ব। সময় থাকোঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছোঁ যে নাগালেণ্ড মুখ্যমন্ত্ৰীৰ লগত আপুনি আলোচনাত বহক, নহ'লে অন্যথা কিন্তু আৰু এটা ডাঙৰ বানপানী আহিবলৈ গৈ আছে, য'ত নেকি আমি এবাৰ মানচিত্ৰ আমি শেষ হ'বলৈ গৈ আছোঁ। গতিকে সময় থাকোঁতে এইখিনি চব শুধৰাবৰ বাবে আৰু মুখ্যমন্ত্ৰীক ইয়াত হস্তক্ষেপ কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চে আহ্বান জনাইছোঁ। অন্যথা কিন্তু অসমৰ জনগণৰ কাৰণে, শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ জনগণৰ কাৰণে কিন্তু অসমীয়া যুৱ মঞ্চত শান্তিত নাথাকে, কুণ্ঠাবোধ নকৰে, যিকোনো পৰিৱেশ পৰিস্থিতি আমি যাবলৈ বাধ্য হ'ম।